ইয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা। হেল্ল' এভৰিৱান, স্বাগতম টু মাই চেনেল বি ব্লগ। প্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি আহিছোঁ ৰংপুৰৰ ৰংঘৰৰ বাকৰিত, আৰু আপোনালোকক ইয়াত কি হয় সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব।
আজি মানুহৰ বিহু নেকি? এয়া সমাগম ঘটিছে, বিভিন্ন প্ৰান্তৰ পৰা সকলো আহিছে, ৰংঘৰ বাকৰিত সকলো আহি উপস্থিত হৈছে। এইডোখৰত উঠিব পাৰি।